নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। তাৰ উপলক্ষে আমি পলসনি অংগনবাড়ী কেন্দ্ৰত যোগ দিৱসটো কেনেদৰে উদযাপন কৰিছোঁ তাৰ কিছু ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰম্ভ কৰিছোঁ। এয়া শিশুসকলে যোগাসন কৰা আৰম্ভ কৰিছে। এয়া দেখিছে, লগত অভিভাৱকসকল আছে, কিশোৰী আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আছে। এতিয়া হাত এয়া আমি এনেকৈ যোগাসনৰ পৰ্বটো চলাই গৈছোঁ। এয়া ল'ৰা ছোৱালীসকলে, এয়া অভিভাৱক, লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এয়া যোগাসন কৰি আছে। আপোনালোকে নিশ্চয় দেখিছে। যিহেতু আজি যোগ দিৱস, সেইকাৰণে প্ৰতিটো কেন্দ্ৰতে আমাৰ এনেকৈ যোগাসন আৰম্ভ হৈছে। এয়া মোৰ পলাশনি অংগনবাড়ী কেন্দ্ৰ। এয়া আমাৰ অংগনবাড়ী কেন্দ্ৰত শিশুসকলে শাৰীৰিক বিকাশৰ কাৰণে যিটো যোগাসন সেইটো এয়া কৰা হৈ গৈছে। তাৰপিছতে আমি আকৌ এটা নিয়ম এইটো শিকাইছোঁ তেওঁলোকক, একতাৰ যিটো বান্ধোন সেইটো হ'বৰ কাৰণে এয়া তেওঁলোকে কৰি আছে। এতিয়া তোমালোকে হাতে হাত ধৰা, ওপৰলৈ হাতখন দাঙি দিয়া ধুনীয়াকৈ। এতিয়া আকৌ বহা, বহি লোৱা একে জেগাতে, বহি লৈ আঙুলি মূৰবোৰত দিয়া, আঙুলি মূৰত ধুনীয়াকৈ লগাই দিয়া। আঙুলি মূৰত ধৰিবলৈ দিছোঁ। তাৰপৰা মূৰৰ ওপৰত হাতবিলাক দিয়া, মূৰৰ ওপৰলৈ নমস্কাৰ দিয়াৰ নিচিনাকৈ হাতবিলাক দিয়া ভিডিঅ'টো ধুনীয়াকৈ। ইমানেই আছিলে। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। দেখিছে